কবিতাৰ শিৰোনাম মই ভুল কৰিছো। কথা মানস প্ৰতিম মালি, আবৃত্তিকাৰ অমৃত ৰাজ। মই জীৱনটোত কিমান সফল হ'ব পাৰিছো সেইটো মই নাজানো, কিন্তু মই এটা কথা ভালকৈ জানো যে মই মোৰ এই জীৱনটোত বহুকেইটাই ডাঙৰ ভুল কৰিছো। কিছুমান মানুহক মই নিজতকৈ বেছি ভাল পাই ভুল কৰিছো। কিছুমান মানুহক মই বিশ্বাস কৰি ভুল কৰিছো। কিছুমান মানুহক মই মৰম কৰি ভুল কৰিছো। কিছুমান মানুহক মই মোৰ সৰ্বোচ্চ বুলি ভাবি ভুল কৰিছো। সেইজনক ভাল পাই কি লাভ যিজনে মোৰ ভালপোৱাবোৰকে অৱহেলা কৰিলে? সেইজনক বিশ্বাস কৰি কি লাভ যিজনে মোৰ এই বিশ্বাসক বিশ্বাসঘাতকতা কৰিলে? সেইজনক মৰম কৰিনো কি লাভ যিজনে মোৰ এই নিস্বাৰ্থ মৰমবোৰৰ মূল্য দিব বিচাৰে? সেইজন মানুহক নিজৰ সৰ্বোচ্চ বুলি ভাবি কি লাভ যিজনে ওলোটাই মোকেই সন্দেহ কৰে? জীৱনটোত জনাই নজনাই মই বহুকেইটাই ভুল কৰিলো, আৰু এতিয়াতো মই এই ভুলবোৰৰ শুধৰণি কৰিব নোৱাৰো। কিন্তু মই এই ভঙা হৃদয়খন জোৰা নলগাকে এনেকুৱা ভুল আৰু নকৰো।